हेलो फ्रेंड्स मोर अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে, মোৰো ভালেই। আৰু ইমান কেদিন ভিডিও দিব পৰা নাই, আপোনালোকলৈ আগবঢ়াব পৰা নাই। আজি ভিডিওটো ভাবিলো ষ্টাৰ্ট কৰি দিও। আৰু ভাত পানী খালো, খাই বৈ পুৰা কাম কৰি আছো, ঘৰ সাফা কৰাত লাগি গৈছো। মানজনো কৰিলে, মানজন কাম সাম কৰি মেলি এতিয়া পানী তুলা গৈছে মাক আনিবলৈ। মা আহি আছে মোৰ। আৰু ঘৰত এতিয়া কোনো নাই, মই অকলে আছো। মই এতিয়া মালৈ ভাত বনাই আছো। মায়ে ভাত খাই অহা নাই কৈছে ঘৰত, সেইকাৰণে মই ভাতখিনি বনাই দিছো লগালক। ভোকত আহিছে যিটো মই ভাতখিনি সোনকালে লগালক পাতি দিছো। ঘৰ চৰ সাফা কৰিলো, ঘৰ মুচিলো। আৰু এইবিলাক কৰোঁতে মানে দিনটো ফ্ৰেছ হ'বই পৰা নাই। দেখিছেনে কেনেকৈ আছো। আৰু ঘৰত এতিয়া কোনো নাই। মানুহজনৰ মাক গৈছে এনাই ঘৰলৈ। এনাই কাইলৈ সকাম আছে 25 তাৰিখে কাজ দহা, তালৈ গৈছে। আৰু মা সকামলৈ বুলিও আহিছে, আৰু মোৰ ঘৰত থাকিম বুলিও আহিছে কেইদিনমান। এতিয়া মালৈ ভাতখিনি লগালক বনাই লওঁ। ঠিক আছে, তেতিয়াহ'লে চাই থাকিব ভিডিওটো শেষলৈকে। ঘৰটো পুৰা চাফা কৰি ল'লোঁ, একদম ওপৰে চুপৰে। এতিয়া মা আহিব আৰু পাবহি। মালৈ এতিয়া লগালক ভাত বনাইছোঁ। আৰু এতিয়া মালৈ লগালক কি বনাইছোঁ আপোনালোকো দেখাম, চাই থাকিব। আৰু এতিয়া লগালক এয়া বনাই দিছোঁ মালৈ। বিলাহী, কণী, ধনিয়া এনেকৈ জলকীয়া দি অলপ বনাইছোঁ। আৰু এইফালে পাতি দিছোঁ দালি। ইয়াত খুতুৰা চুতুৰা দি দিম অলপ। আৰু মায়ে এনেকৈ কণী ভাজি খাই ভাল পায় জলকীয়া দি। ঠিক আছে, তেতিয়াহ'লে বতৰটো এয়া। আকৌ বৰষুণ আহোঁ আহোঁ কৰিছেই। বৰষুণ যেন এৰিছেহে। মানুহজন গ'ল তিতিয়ে মাক আনিবলৈ গ'ল। ৰেইনকোটযোৰ পিন্ধি যাবলৈ, কিন্তু পিন্ধি নগ'ল। এতিয়া ৰাস্তা তিতিছে। আৰু এইফালে মাক ভাত পানী দি মেলি আকৌ কাপোৰ আনিবলৈ গ'লোগৈ। কাপোৰ আনি আহিলোঁ। আৰু এতিয়া কাপোৰখিনি দেখাম। বা এযোৰ মানুহজনে লৈ যাব, এতিয়া বাক দি থৈ আহিবগৈ। এযোৰ বাই কাপোৰযোৰ। এইফালে আগ চাইডটো এনেকৈ দিছে ষ্টাইলত। আৰু পিছফালে এইটো এনেকৈ দিছে। আৰু এইফালে ৰছী লগাই এইটো তিনিটা এনেকৈ দিছে। এযোৰ এতিয়া মানুহজনে বাক দি থৈ আহিবগৈ এতিয়া। সেইকাৰণে আপোনালোকক সোনকালে দেখাই লৈছোঁ। এইখন হৈছে মেখেলা। আৰু এখন চাদৰ। দহি বটা নাই। মা আহি পালে আৰু মাক থৈ মেলি মই লগালগ কাপোৰ আনিব গুচি গ'লোঁ। আৰু এইকেইযোৰ হৈছে মোৰ কাপোৰ, এযোৰ বা কাপোৰ। আৰু বা কাপোৰযোৰ এতিয়া মানুহজনে গৈ দি থৈ আহিবগৈ এতিয়া। আৰু এই ব্লাউজযোৰ হৈছে মোৰ কাপোৰযোৰৰ। আগফালে এনেকৈ ভি কাটন দিছোঁ। আৰু হাতত এনেকৈ ছাইড পটি লগাইছোঁ, চাদৰ ছাইড পটি। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু এইফালে পিঠিফালে তিনিটা ঝুমকা দিছোঁ, ৰছী লগাইছোঁ। আৰু চিম্পুলকৈ কাটিছোঁ পিঠিটো। এনেও চিম্পুলকৈ কাটিলে পিন্ধি ভাল লাগে। আৰু এইখন হৈছে মেখেলা। সৰু সৰু বুটা আছে গুণাৰে কৰা, আৰু ডাঙৰ বুটা আছে। এইখন হৈছে চাদৰ। চাদৰখনতো গোটেই চাদৰখনতে মানে ডাঙৰ বুটা আছে, গুণাৰে কৰা হয়। বহুতেই ধুনীয়া লাগিছে। আপোনালোকে কেনেকুৱা লাগিছে জনাব। আৰু ভিডিওটো আজি মাক দেখাব নোৱাৰিলোৱে, কিয়নো মা আহি পাই মেলি মই লগালগ গ'লোগৈ কাপোৰ আনিবলৈ। মাক দেখাব নোৱাৰিলোঁ। আৰু ভিডিওটো আজি ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মালৈ বুলি 3টা ব্লাউজ লৈ আহিছিলোঁ, মোৰ কাপোৰ নহয়গৈ কাৰণে। আৰু আজিলৈ ইমানেই। বাই বাই।